নমস্কাৰ। এই ভিডিঅ'টো আছিলে জুলাই 12 তাৰিখৰ, অৰ্থাৎ দেউতাৰ সকাম যিহেতু 13 তাৰিখে, ইয়াৰ আগদিনা মই আৰু ভণ্টি গৈছিলোঁ ফলহাৰখিনি আনিবলৈ। এয়া ফল লৈ থকা অৱস্থাত এটা ক্লিপ ভণ্টিয়ে কৰি ৰাখিলে। ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে দেউতাৰ সকামত কি কি নিয়ম কৰিলোঁ বা সেই দিনটো কেনেকৈ পাৰ কৰিলোঁ, সেইটো স্মৃতি হিচাপে যাতে ৰাখিব পাৰোঁ, প্ৰতি বছৰৰ নিয়মখিনি কেনেকৈ কৰিলোঁ সেইকাৰণে ভিডিঅ' কৰা হৈছে। ফলখিনি অনাৰ পিছত এয়া হৈছে ৰাতিৰ ভিডিঅ'। মাহী ওচৰৰে নিজৰ নিচিনা খুৰী এগৰাকী, আমি মিলি পেলাই আদা, নহৰু, পিঁয়াজ, আলু এনেকুৱা ধৰণৰ শুকান বস্তু, মানে শুকান চব্জিখিনি আৰু কাটি পেলাই আজৰি কৰি থৈছোঁ, ভকতে আহি যাতে কাইলৈ বনাবহি পাৰে। আৰু এয়া আমাৰ পেণ্ডেলটো অকণমান সৰু সুৰাকৈ এনেকৈ দেউতাৰ হৈ পেলাই কৰা হৈছিলে। আৰু ভকত অহাৰ পাছতে দেউতাৰ ফটোখনো এনেকৈ আগফালে উলিয়াই দিলোঁ বাৰাণ্ডাতে। আৰু এয়া আমি চবেই কিবা নহয় কিবা কাম কৰি আছোঁ। আৰু এয়া ভকতে এফালে দেউৰীসকলে বনাবলৈ লাগিছে। যিহেতু দুপৰীয়া ভাতেই হ'ব, মাছৰ ভোজ, গতিকে এফালে লাগি আছে কামত। আৰু এফালে প্ৰসাদৰ কাম কৰা ভকতসকল এতিয়াও পোৱাহি নাই। আৰু ময়ো মাহীৰ লগত অলপমান লাগি দিলোঁ, এফালে ভণ্টিও লাগি আছে। এনেকৈ যোনে যেনেকৈ পাৰে কামবোৰ একেলগে কৰি দিনটোৰ কামখিনি মানে কৰি মেলি আছোঁ আৰু সকলোৱে মিলি। তাৰপিছতে এয়া দেউতাৰ ফটোৰ আগত মই বন্তি এগছ জ্বলাই দিলোঁ। আৰু এয়া ফুল চুল ভণ্টিয়ে আনি দিছিলে, মই এনেকৈ দেউতাৰ ফটোখনৰ আগতে দিলোঁ, ধূপ জ্বলাইছোঁ। আৰু এই ভিডিঅ'টো মাহীৰ ল'ৰাটোৱে কৰি পেলাই থ'লে। এনেকৈ মানে যোনে যেনেকৈ পাৰে ভিডিঅ'টো কৰি পেলাই সাঁচি ৰাখিলোঁ। আৰু সেয়াই, দেউতা যাতে য'তেই আছে ভালে কুশলে থাকক, সেইটোৱে বিচাৰোঁ সদায়, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। আৰু এয়া ভকত বাকী কেইজনমান যে আহি পোৱা নাছিলে, তেখেতসকলো আহি পাই প্ৰসাদৰ কামত লাগি আছে। এনেকৈয়ে চবেই চবৰ কাম কৰি মেলি আছে। এয়া বাৰাণ্ডাতে দেউতাৰ ফটোখন থোৱা হৈছে আৰু এটা ছাইডত ধুনীয়াকৈ। আৰু এইফালে ৰিতু দাদা, অৰ্থাৎ ডাঙৰ বৰ্তাৰ ল'ৰা, মাজু মাহী, ভণ্টি কাম কৰি আছে। আৰু এইফালে আমাৰ ওচৰৰে একদম নিজৰ খুৰী নিচিনা আৰু মা কাম কৰি আছে। আৰু এয়া কাজিন জেঠাই ছোৱালী আহি পালে, আহি পাই এয়া বহিছে। এয়া জেঠাই আহিছে আৰু আহি পেলাই বহিছে। আৰু এইফালে মাহীয়েতো লাগিয়ে আছে ৰাতিপুৱাৰ পৰা, মাহীয়ে বহুত কষ্ট কৰিছে। আৰু এইফালে এয়া হৈছে মাহীৰ ল'ৰা সোণমানু, সিও মানে বহি আছে আৰু এনেই, কিনো কৰিব, ভিডিঅ' চিডিঅ'বিলাক আমাক অকণ কৰি মেলি দিছিলে। এয়া বৰমা, ডাঙৰ পেহীৰ ছোৱালী মাইনা, চব এনেকৈ বহি কথা চথা পাতি আছে। আৰু এইফালে আমাৰ সেৱা কৰিবলৈ হৈছে, তাকে আমি ঘৰৰ গোটেইখিনি মানুহ, গোটেইখিনি মানে চব নহয় আৰু চবেই যিহেতু কিবা কিবি কামো কৰি আছে, মই, মা, ভণ্টি, বৰমা, পেহী এনেকৈ পেলাই যোনে যেনেকৈ পাৰোঁ সেৱাটো জনালোঁ ভকতসকলৰ আগত, ভগৱানৰ আগত। এয়া আৰু এই ভিডিঅ'টো কৰি ৰাখিছিলে জেঠাই ছোৱালী প্ৰণামীয়ে। এনেকেই সেৱা সৎকাৰ ধুনীয়াকৈ কৰিলোঁ, নিয়মখিনি এনেকেই গৈ আছে আৰু ভালে কুশলে। আৰু এইফালে পাকঘৰত লাগি আছে মাহী, খুৰী সকলো। আৰু এয়া আমাৰ সহায়িকা দিদিও পিছফালৰ কাম চামত লাগি আছে। আৰু এয়া ঘৰৰ মানুহ গোটেইখিনি এনেকৈ বহি কৰি আছে। আৰু এয়া হৈছে আমাৰ সৰু পেহী, এয়া ভাইটিহঁত, সিহঁতে আৰু কি কৰিব, মোবাইলকে চাই কৰি বহি কৰি আছে। আৰু এইফালে বৌহঁত আহিছে পেহীহঁতৰ ওচৰৰে, অৰ্থাৎ পেহীৰ ল'ৰাৰ বন্ধুহঁতৰ। আৰু এয়া ডিম্পী খুৰী, আইতা, ভকত, এনেকৈ ভকতে কি বনাইছে, কেনেকৈ বনাইছে অকণমান চাই মেলি আছে। আৰু তাৰপিছতে ডাঙৰ মাহীও আহি পালে, এয়া বহি কথা পাতি আছে। তেনেতে প্ৰসাদ খাবলৈ হ'ল, প্ৰসাদৰ পিছতে এয়া ভোজ খাবলৈও হ'ল। এয়া বহিছে পেহীহঁত বা ওচৰৰে দুই এজন মানুহ, এনেকৈ পেলাই ভাত খাবলৈ হ'ল। আৰু তাৰপিছতে আহি পালে আমাৰ ৰিতু দাদাৰ বৌ আৰু ছোৱালী দুজনী টিকলিহঁত, সেয়া আহি পালেহি।
প্ৰতিটো ভিডিঅ' মানে এনেকৈ কৰি থকা হৈছে আৰু অলপ অলপকৈ, আৰু ভণ্টিয়ে বহুতখিনি ভিডিঅ' কৰিছে বাৰু। তাৰপিছতে আহি পালে আমাৰ কলিজাটো, এয়া আমাৰ সোণ দাদাৰ ল'ৰা, পেহী ডাঙৰ ল'ৰাৰ পুতেক। তাৰপিছতে ভকতসকল বিদায় দিবলৈ হ'ল ভকতসকলক, সেইকাৰণে এয়া খুচুৰা পইচা উলিয়াই আছিলোঁ। আৰু এয়া মা, মই, ভণ্টি আমি তিনিওজনীয়ে এনেকৈ পেলাই তেওঁলোকক সেৱা কৰি আছিলোঁ। এনেকৈ সেৱা সৎকাৰ কৰি ভকতসকলক আমি বিদায় দিলোঁ। তাৰপিছতে এয়া আমাৰ গোঁসাই মানুহটো, সেইদিনা ৰামধেনু ওলাইছিলে, ভণ্টিয়ে ভিডিঅ' কৰি ৰাখিলে সেয়াও। এয়া গোঁসাইটোক চাওকচোন, ডাঙৰ মাহীৰ লগত ইমান মৰম লগাকৈ খেলি আছে। এনেকৈয়ে দেউতাৰ সকামৰ দিনটো সাঁচি ৰাখিলোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।